নমস্কাৰ আপোনাৰ সকলোকে এটা নতুন ভিডিঅলৈ স্বাগতম জনাইছো আমি আজি ক্ষমতাৰ কথা পাতিম ক্ষমতা যাক আমি ইংৰাজীত পাৱাৰ বুলি কওঁ আৰু এই ক্ষমতাৰ সম্পৰ্কে বিভিন্নজন সমাজতত্ত্ববিদে বিভিন্নজন পলিটিক্যাল থিওৰিষ্টে আজিৰ পৰা বহু বছৰ আগতে বিভিন্ন ধৰণৰ ডেফিনেশ্যন বিভিন্ন ধৰণৰ সংজ্ঞা দি থৈ গৈছে তেওঁলোকে ক্ষমতা অৰ্থাৎ পাৱাৰক বিভিন্ন ধৰণে তেওঁলোকে ইন্টাৰপ্ৰিট কৰি চাইছে ক্ষমতাক বিভিন্ন ধৰণে তেওঁলোকে পঢ়ুৱৈ সমাজৰ মাজলৈ তাৰ সংজ্ঞা আগবঢ়াই দিছে আমি যদি চাবলৈ যাওঁ কাৰ্ল মাৰ্ক্সৰ মতে ক্ষমতা হ'ল এনেকুৱা এটা বস্তু যাক প্ৰয়োগ কৰি ধনী শ্ৰেণীৰ লোকসকলে দুখীয়া শ্ৰেণীৰ লোকসকলক উচ্চ শ্ৰেণীৰ লোকসকলে নিম্ন শ্ৰেণীৰ লোকসকলক আৰু যিসকল লোকৰ হাতত সম্পত্তি থাকে অৰ্থাৎ যাক আমি বুৰ্জয়ছ বুলি ক'ব পাৰোঁ তেওঁলোকে প্ৰলিটেৰিয়েট সকলক অৰ্থাৎ কৰ্মচাৰীসকলক এক্সপ্লয়টেশ্যন কৰি থাকে অৰ্থাৎ শোষণ কৰি থাকে বাকি যি নহওক যোনে ক্ষমতাৰ বিষয়ে যি নকওক আমি যদি ক্ষমতা মানে কি যদি তাৰ বিষয়ে যদি চাবলৈ যাওঁ তেতিয়া আমি দেখা পাম ক্ষমতা মানে হ'ল কন্ট্ৰোল কেপাচিটি আপোনাৰ ক্ষমতা প্ৰয়োগ কৰি আপুনি বেলেগক কেনেকৈ কন্ট্ৰোল কৰিব পাৰে এটা অফিচৰ বছ হিচাপে আপুনি আপোনাৰ কৰ্মচাৰীসকলক কেনেকৈ শাসন কৰিব পাৰে আপুনি এখন স্কুলৰ শিক্ষক হিচাপে আপোনাৰ ছাত্ৰ-ছাত্ৰীসকলক কেনেকৈ কন্ট্ৰোল কৰিব পাৰে আসলতে গোটেই বস্তুখিনি পাৱাৰ আপোনাৰ খেলে ক্ষমতা স্কুলখনৰ ভিতৰত আপোনাৰ খেলে ক্ষমতা যে আপুনি আপোনাৰ ছাত্ৰ-ছাত্ৰীসকলক কন্ট্ৰোল কৰি ৰাখে এটা অফিচৰ বছ হিচাপে এটা অফিচৰ মুৰব্বী হিচাপে আপোনাৰ খেলে ক্ষমতা যি ক্ষমতাৰ প্ৰয়োগ কৰি আপুনি সেই অফিচটোৰ গোটেই কৰ্মচাৰীসকলক শাসন কৰি আছে আৰু সেই ক্ষমতাৰ কথা ক'বলৈ গৈ এগৰাকী বিশেষ সমাজতত্ত্ববিদে এটা বৰ ধুনীয়া মন্তব্য আগবঢ়াইছিল আৰু সেই মন্তব্যটোৰ বিষয়ে আমি আজি আলোচনা কৰিবলৈ যাম তেখেতে আমাৰ যিটো গণতান্ত্ৰিক ব্যৱস্থা আমাৰ যিটো গণতান্ত্ৰিক ৰাষ্ট্ৰসমূহক তেওঁ বেংকৰ লগত তুলনা কৰিছিল অৰ্থাৎ গণতান্ত্ৰিক ৰাষ্ট্ৰ মানে মই আপোনালোকক বেলেগকৈ ক'ব নালাগে ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক ৰাষ্ট্ৰ যিসমূহ ৰাষ্ট্ৰত ৰাইজৰ দ্বাৰা চৰকাৰ গঠন কৰা হয় ৰাইজৰ কাৰণে চৰকাৰ গঠন কৰা হয় আৰু অৰ্থাৎ শাসন কৰাজনো আমাৰ মাজৰ হয় শাসিত সকলো আমিও আমাৰ মাজৰে হয় গণতন্ত্ৰৰ সংজ্ঞা বহুত দিছে আব্ৰাহাম লিংকনৰ সংজ্ঞাৰ কথা আপোনালোকে জানে এটা সেই বিষয়ে আলোচনা কৰিব নাযাওঁ আৰু কি বিশেষ সমাজতত্ত্ববিদজনে কৈছিল যে আমাৰ এই গণতান্ত্ৰিক দেশসমূহ একোটা বেংকৰ দৰে এটা বেংকত কি কৰা হয় আপুনি নতুবা মই নতুবা আমি বেংকত টকা জমা কৰোঁ আমি আমাৰ টকা পইচাসমূহ বেংকত জমা কৰি থওঁ আৰু তাৰ পৰা বেংকে আমাক এটা নিৰ্দিষ্ট হাৰত ইন্টাৰেষ্ট দিয়ে সুদ দিয়ে আৰু তাৰ পৰা আমাৰ লাভ হয় আমিও লাভান্বিত হওঁ বেংকটো লাভান্বিত হয় এটা সিমিলাৰলি একে ধৰণে সেই সমাজতত্ত্ববিদজনে আমাৰ ডেমক্ৰেটিক যিটো ব্যৱস্থা আমাৰ যদি গণতান্ত্ৰিক ব্যৱস্থা তাকো তেওঁ বেংকৰ লগত তুলনা কৰিছে কাৰণ কিয় তুলনা কৰিছে আমি যদি চাবলৈ যাওঁ আমাৰ গণতান্ত্ৰিক দেশসমূহত কি হয় আমি আমাৰ মাজৰ পৰা আমাৰ প্ৰতিনিধি আমি ভোট দি নিৰ্বাচন কৰি পঠাওঁ অৰ্থাৎ আপুনি এটা যদি কনষ্টিটুৱেন্সি ধৰি এটা সমষ্টি ধৰি লয় আপোনালোকে ভোট দি পেলাই আমি ভোট দি পেলাই এজন বিশেষ ব্যক্তিক এমএলএ হিচাপে নিৰ্বাচন কৰি বিধানসভালৈ পঠাওঁ অৰ্থাৎ আমি সেই এমএলএ জনৰ ওচৰত কি দিলোঁ যেনেকৈ আমি বেংকত টকা জমা থৈছিলোঁ আমি সেই এমএলএ জনৰ ওচৰত ক্ষমতা জমা দিলোঁ তেওঁক আমি সেই ক্ষমতাটো দিলোঁ তেওঁক আমি সেই পাৱাৰখিনি দিলোঁ যে তেওঁ আমাক কণ্ট্ৰোল কৰিব পাৰিব তেওঁক আমি সেই পাৱাৰখিনি দিলোঁ যিটো পাৱাৰ লৈ তেওঁ আমাক শাসন কৰিব পাৰিব যেনেদৰে বেংকত গৈ আমি টকা পইচাখিনি জমা থৈ আহিছিলোঁগৈ আমি সেই এমএলএ জনৰ ওপৰত আমাক তেওঁ শাসন কৰিব পৰাকৈ তেওঁৰ ওপৰত সেই ক্ষমতাটো ন্যস্ত কৰি দিলোঁ ক্ষমতাটো তেওঁৰ ওচৰত জমা কৰি দিলোঁ যি ক্ষমতাৰ জৰিয়তে ক্ষমতাৰ প্ৰয়োগ কৰি তেওঁ আমাক শাসন কৰিব তেওঁ আৰু এটা কথা কৈছিল ধুনীয়া কথা কৈছিল বেংকত যদি আমি টকা থলোঁ ছাপ'জ আপুনি ধৰি লওক ষ্টেট বেংক অফ ইণ্ডিয়াত আপুনি 1 লাখ টকা থলে আৰু তাৰ পৰা আপুনি সুদ বহুত কম পাইছে ছাপ'জ ধৰি লওক যে আপোনাৰ ইণ্টাৰেষ্টটো বহুত কম দিছে তেওঁলোকে 0.5 নতুবা 0.7 অৰ্থাৎ আপোনাৰ সুদ তেওঁ বহুত কম হাৰত দি আছে ষ্টেট বেংকৰ তৰফৰ পৰা আৰু সেই একেটা সময়তে বেলেগ এটা বেংকে ছাপ'জ ধৰি লওক ইউকো বেংকে আপোনাক বেছি সুদ দি আছে তেতিয়া আপুনি কি কৰিব ষ্টেট বেংকৰ পৰা সেই টকাখিনি উলিয়াই আনি আপুনি ইউকো বেংকত থ'ব কাৰণ আপোনাৰ ইউকো বেংকত থ'লে আপোনাৰ আপুনি বেছি লাভান্বিত হ'ব আৰু তেওঁ একেদৰে সেই সমাজতত্ত্ববিদজনে কৈছে গণতন্ত্ৰৰ ঠিক তেনেদৰেই হয়
আমি এটা বিশেষ দলক নিৰ্বাচন কৰি পঠিয়াও, এজন বিশেষ ব্যক্তিক আমাৰ প্ৰতিনিধি হিচাপে নিৰ্বাচন কৰি পঠিয়াও, তেওঁ শাসনভাৰ দিওঁ, আমাক শাসন কৰিব পৰাকৈ তেওঁৰ ওচৰত ক্ষমতা নষ্ট কৰি দিওঁ। কিন্তু যেতিয়া তেওঁ আমাৰ কাৰণে কাম নকৰে, যেতিয়া সেই শাসকজনে আমাৰ কাৰণে কাম নকৰে, আমাৰ ভালৰ কাৰণে কাম নকৰে, তেওঁৰ কামবোৰৰ পৰা যেতিয়া আমি লাভান্বিত নহওঁ, তেতিয়া আমি কি কৰোঁ? তেতিয়া আমি পৰৱৰ্তী নিৰ্বাচনত তেখেতক নহয় বেলেগ এজন প্ৰতিনিধিক নিৰ্বাচিত কৰি সেই ক্ষমতাখিনি ন্যস্ত কৰোঁ। যেনেকৈ আমি ষ্টেট বেংকৰ পৰা কম ইণ্টাৰেষ্ট পোৱাৰ কাৰণে ইউকো বেংকত টকাখিনি জমা থৈছিলোঁ, ঠিক তেনেদৰে গণতান্ত্ৰিক ব্যৱস্থাত আমাৰ কি হয়, কোনোবা এখন চৰকাৰৰ পৰা যেতিয়া আমি আশানুৰূপ প্ৰদৰ্শন দেখা নাপাওঁ, আমি বিচৰা ধৰণে তেওঁলোকে যেতিয়া কাম নকৰে, আমি বিচৰা ধৰণে যেতিয়া আমি লাভান্বিত নহওঁ, আমাৰ দেশখন লাভান্বিত নহয়, তেতিয়া আমি সেই শাসন ব্যৱস্থা, সেই ক্ষমতা পৰৱৰ্তী নিৰ্বাচনত আমি বেলেগ এটা দলৰ ওচৰত, বেলেগ এজন মানুহৰ ওচৰত ন্যস্ত কৰোঁ। আৰু এই ক্ষমতাৰ যিটো সংজ্ঞা, এই ক্ষমতাৰ বিষয়ে যি এই কাহিনীটো কৈছিল পাৰ্চন নামৰ সমাজতত্ত্ববিদজনে, PARSON, আপোনালোকে চাব পাৰে। আৰু এই পাৰ্চন নামৰ সমাজতত্ত্ববিদজন আছিল এজন ফাংচনেলিষ্ট থিয়ৰিষ্ট। ফাংচনেলিষ্ট থিয়ৰিষ্ট মানে অসমীয়াত ক'বলৈ গ'লে তেওঁলোকে প্ৰত্যেকটো বস্তুৰ মাজতে, প্ৰত্যেকটো ভাল বেয়া বস্তুৰতে তেওঁলোকে ফাংচন বিচাৰি পাইছিল, এটা ভাল দিশ বিচাৰি পাইছিল। আৰু সেই পাৰ্চনে আমাৰ যিটো ক্ষমতা, সেই ক্ষমতাক তেওঁলোকে যেতিয়া ডেমক্ৰেটিক এখন ৰাষ্ট্ৰ অৰ্থাৎ গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনৰ ক্ষমতাৰ বিষয়ে ক'বলৈ গৈ তেখেতে সেই গণতান্ত্ৰিক ৰাষ্ট্ৰখনক এটা বেংকৰ লগত তুলনা কৰিছিল, য'ত আমি থোৱা টকাখিনি আমি উলিয়াই নিব পাৰোঁ, অৰ্থাৎ আমি অৰ্পণ কৰা ক্ষমতাখিনি আমি আকৌ ঘূৰাই ল'ব পাৰোঁ।